আজি হল বছৰৰ প্ৰথমটো দিন ৰাতিপুৱা বাজে 5টা আৰু এতিয়া এই 5টা বজাত পুৱাই মই গা ধুম কিয় মানে গা ধুম কৈ আছো আগতে মই উঠি বাহিৰত যাই লওঁ আপোনালোকক দেখাই দি আছো এয়া চাওক 1 জানুৱাৰী 5:20 বাজে বাহিৰত যাব লাগে গা ধুম এতিয়া বাহিৰত কেনেকুৱা পৰিৱেশ মানে তো পুৰা ওলাই আহিলো ইফালে কুঁৱলীৰ অৱস্থা নাই চাওক কিমান ঠাণ্ডা এতিয়া আজি পুৱাই মানে গা পা ধুইখিনি আজিৰ দিনটো আৰম্ভ কৰিম মানে 2025ত যি কৰিছো আৰু সব ধুইখিনি একদম সমাপ্ত কৰি দিম আজিৰ দিনটো ভালকে তাৰমানে আৰম্ভ কৰিব লাগিব কি কম আৰু গাইস এতিয়া গা ধুব লাগিব বাহিৰত মানে কুঁৱলীৰ অৱস্থা নাই চাওক ইফালে সূৰ্য উদয় হৈ আছে মজা এটা দিন আজি ভাল লাগিব আজিৰ দিনটো তো গাইস ইফালে পুরা গা চা ধুই আহিলো মানে 2025ৰ সকলো বস্তু একেবাৰে ধুই পেলালো এতিয়া মানে নতুনকে গৰাব লাগিব নতুন কিবা কৰিব লাগিব এতিয়া মানে পানীবিলাক গৰম আছিল ঠাণ্ডাৰ দিনত মানে পুৱাই গা ধুলে মানে গৰম লাগে এনেকুৱা লাগে আৰু ফিলটো এনেকুৱা হৈ আছে পাতল হৈ আছে কিন্তু গাইস ইফালে ৰুমৰ অৱস্থা চাওক ইফালে বিছনাৰ অৱস্থা নাই টেবুলৰ অৱস্থা নাই মানে ৰুমটো ঠিক কৰিব লাগিব আগতে পুৱাৰ কেইটামান কাম আছে মোৰ সেই কাম কেইটা আগতে কৰিব লাগিব তাৰপিছত ৰুম ঠিক কৰিম আজি ৰুমটো মানে বেলেগ ধৰণৰ ঠিক কৰিম নতুন বছৰৰ নতুন ৰুমৰ নিচিনা বনাব লাগিব গাইস কিবা খালো চাঠা খাই কিনে এতিয়া যাব লাগে মানে গাখীৰ দিয়াৰ কাৰণে মানে ইফালে চাওক একদম মান গাখীৰ লৈছো একদম পুৰা মানে গাখীৰ দিবই লাগে মানে পুৱাৰ ৰুটিন মোৰ এইটো ঘৰৰ পৰা গাখীৰ লৈ কিনে ইয়াতে দিব লাগে তো গাইস ইফালে পুৰা গাখীৰ চাখীৰ দি আহি পেলাই ৰুমটো ঠিক কৰিব লাগে মানে ৰুমটো এনেকুৱা বেয়া হৈছে মানে ৰুমটো ঠিক কৰিবই লাগে মানে গাইস ইফালে পুরা ৰুমৰ কাম কমপ্লিট হৈ গল এতিয়া যিমানখিনি পাৰো হিমানখিনি কৰিলো আগতে এনেকুৱা আছিল আৰু বৰ্তমান এনেকুৱা কেনেকুৱা লাগিছে মানে যিমানখিনি পাৰো হিমানখিনি কৰিবলৈ চেষ্টা কৰিলো তো গাইস ইফালে পুৰা সাফা ৰুমত বহি ললো মানে মোৰ বিছনাত বহি লৈছো মানে মনটো ইমান শান্তি লাগি আছে আৰু খালি ৰুম সাফা কৰিলে নহব মনটো সাফা কৰিব লাগিব নিজৰ মনটো হল মেইন আৰু এটা বছৰ গুছি গল কেনেকে গম নাপালো মানে এইটো বছৰ কেনেকে যাব হেটো গম নাপাও ভালে যাওক হেতু মানে সকলোৰে ভালে যাওক মোৰো ভালে যাওক হেতু মানে দোয়া কৰো কালি আছিল 31 ডিসেম্বৰ কালিৰ দিনটো ৰাতি বহুতে পাৰ্টি সাৰ্টি কৰিলে মানে ভালে লাগিল আমাৰো ভাল লাগিল কিন্তু মই যোৱা নাই মানে সেইবিলাকত এতিয়া মনটো নাই আগৰ নিচিনা আৰু নাই মানে ভাল নালাগে আৰু তো ঘৰত বহিলো মানে ঘৰত বহি নিজকে অলপমান ষ্টেণ্ডাৰ্ড কিবা এটা কৰিব বিচাৰো মানে মাইণ্ডটোত মানে এনেকুৱা লাগি আছে যে কিবা এটা ডাঙৰ কিবা এটা কৰিব লাগে মানে হেনেকুৱা মানে মনত কিবা এটা ভাব আহি আছে 2026 চন কেৱল এটা নতুন বছৰে নহয় ই নিজকে হলনি কৰাৰ এটা সুযোগ আপোনালোকৰ দিনটো আজিৰ দিনটো কেনেকৈ গল কমেন্ট কৰি কব যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি ইচ্ছা হয় ফলো কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিওত লগ পাম ভাল লাগিব 2026ত কিবা বেলেগ এটা কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ভিডিওখিনি বাই বাই গাইস থ্যাংক ইউ